কি খবৰ আপোনালোকৰ? ভালনে? আমি আজি পথাৰৰ পৰা বহুত বস্তু গোটালোঁ। আমি আজি খেলেকো বিচাৰি ফুৰিলোঁ ন, এই খেলেকো তাজা তাজা খেলেকো নহয়, এইটো কিণ্ডাৰৰ যে কিণ্ডাৰ জয়ত আছে। কি আছে কৈ দিয়া। কিণ্ডাৰৰ হয়। অঁ, এনেকুৱা কলা কলা থাকে। খাই দিয়া। আমি কিণ্ডাৰৰ বনাম। কিণ্ডাৰ জয় বনাব। এইটোতো খেলেকোটাৰ ঠাইতে কিণ্ডাৰ জয় বনাব। নহয়, এইটো খেলেকো নহয়। অঁ, বাৰু হ'ব, মই ফ্ৰেণ্ডছৰ লগত মই আজি কথা পাতোঁ হা। তুমি বাই বাই কোৱা, বাই বাই কোৱা। মই আৰু ফ্ৰেণ্ডছৰ লগত বহুতখিনি বস্তু দেখাব আছে ফ্ৰেণ্ডছক। I love you too. Yes, পিছত লগ পাম। বাই বাই কোৱা। তোমাৰ ফালৰ পৰা বাই বাই দিয়া। মই কথা পাতোঁ এতিয়া। তুমি যোৱা এতিয়া। যোৱা নাপায়। উমা এটা দি যোৱা। ঠিক আছে ফ্ৰেণ্ডছ, আমি পথাৰত গৈছিলোঁ, অলপ আগত গৈছিলোঁ। আজি দৰিয়লিক অলপ মুকলি বতাহ লগাবলৈ লৈ গৈছিলোঁ। কিমাননো তাই কাৰ্টুন চাই থাকিব, টিভি চাই থাকিব, ঘৰৰ ভিতৰতেতো বহুত সময় আছে। চ' বোলো আজি লৈ যাওঁ, কিবা অলপ পথাৰত কিবা বস্তুৰ লগত এক্সচেঞ্জ কৰি দিব পাৰোঁ নেকি। গৈ দেখিলোঁ একদম এনেকুৱা ভাল এটা পৰিৱেশ, আৰু কেইজনমান ল'ৰাই গৰু চৰাই আছিলে। তাৰপাছত আমি যোৱা দেখি সিহঁতে ক'লে বৌ আহিছে। আমি কৈছোঁ আৰু অকণমান বতাহ ল'বৰ কাৰণে। কৈছে আহক আপোনালোকে কিবা এটা বস্তু চাব। মই কি খেলেকো জাতীয় কিবা পাম নেকি। কৈছে ঠিক আছে, আপুনি যদি খেলেকো বিচাৰে আমি খেলেকো বিচাৰি দিম। চ' আমি গ'লোঁ দৰিয়লিক লৈ। দেখালে খেলেকো বিচাৰি দিছে। আমি দুজনীয়ে চাইছোঁ ক'ত খেলেকো, সিহঁতে তাতে খেলেকো বিচাৰি দিছে। তাৰপাছত গৈ মই 3টা খেলেকো পালোঁ। আৰু সিহঁতেও দি পঠাইছে। আজি আপোনালোকক দেখাম বুলি, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বোলো। এইটো বস্তু ছিজনৰ, এইটো খাব লাগে একচুৱেলি। আমি এইটো যিমানে যি নহওক খাই কিবা এটা কেঁচাই খালেই হওক বা বইল কৰি খালেও এইটো টেষ্ট পোৱা যায়। ভালকৈ টেষ্ট পোৱা যায়। তুমি এগিলাচ দিয়াকৈ যোৱাচোন। তাৰপাছত আৰু এটা মই দেখাবলৈ আহিছোঁ, এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। এইটো হৈছে সগুনিলতা। আজি এইবিলাক আমি কালেকশ্যন কৰিলোঁ দেই। এইটো আমাৰ মিষ্টাৰে আনিছে, সগুনিলতা। এইটো চাওকচোন আপোনালোকে, এইটো অমৰলতা বুলি কয়। এইটো অমৰলতা। এইটো হৈছে ঔষধি গছ। এইটো অমৰলতা। ইয়াৰ নামটো অমৰলতা কিয় হ'ল, ইয়াক যিকোনো অলপ এটা ডাল যদি আমি কাটি পেলাই বা অকণমান শিপা থকা ডাল এটা কাটি পেলাই যদি আমি ৰুই দিওঁ, সি ধুনীয়াকৈ হৈ যাব। আৰু সি কেতিয়াও নমৰে, সহজতে নমৰে। চ' ইয়াৰ নাম অমৰলতা। ইয়াৰ ঔষধি গুণ বহুত আছে। কিন্তু এইটো আপোনালোকে ইউটিউবতে চাওক বা অন্যান্য তেনেকুৱা ঔষধি চেনেলবিলাকত বা মেডিচিনেল তেনেকুৱা জাতীয় ইউটিউব চেনেলবিলাক উলিয়াই চাব পাৰে। এইটো সগুনিলতা বা অমৰলতা। ইয়াৰ বহুত ঔষধি গুণ আছে। যিহেতু আমাৰ কৰোণা ভাইৰাছৰ সংক্ৰমণ হৈ বহুত আমাৰ মানুহৰ মৃত্যু ঘটিছে বা বহুত আক্ৰান্ত হৈ আছে। এইটো যে ইয়াৰ এইটো ডালটো আমি কাটি লৈ পেলাই অলপ সৰু সৰু টুকুৰা কৰি আমি ৰাতি এইটো কাটি লৈ পেলাই, ডালটো কাটি লৈ পেলাই আমি কি কৰিব লাগে, অকণমান ইয়াক সৰু সৰুকৈ হেৰি কৰি টুকুৰা কৰি লৈ অকণমান থেতেলি লৈ যাতে তাৰ ৰসটো পানীত ওলাই যাব পাৰে, এনেকুৱা এটা পৰিচ্ছন্নত আমি ইয়াক থেতেলিয়াই লৈ পেলাই আমি হেৰি কৰিব লাগে। পানীত ভিজাই থ'ব লাগে গোটেই ৰাতি। ভিজাই থৈ পেলাই আমি তাক ৰাতিপুৱা খালী পেটত যিটো আমি ভিজাই থ'লোঁ ইয়াৰ অংশখিনি থেতেলিয়াই পেলাই, তাৰ ৰসটোতো ওলাই গ'ল, পানীৰ লগত মিক্স হৈ গ'ল। সেই পানীটো আমি খালী পেটতে খাব লাগে। তুমি আকৌ চকপাই দেখাবলৈ আহিলা, তাই আহিছে আকৌ চকপাই দেখাবলৈ। আজি দেউতাকে তাইক আনি গিফ্ট কি দিলে, চকপাই এটা পেকেজ দিলে। খুব ভাল পায় আমাৰ দৰিয়লিয়ে চকপাই খাই, খুব ভাল পায়। এতিয়া তুমি অকণমান যোৱাচোন, মই এই দিবা বাৰু। এই ঔষধি গছটো যদি আপোনালোকৰ আছে তেতিয়াহ'লে সদ্যহতে আপোনালোকে এইটো আনি খাওক। এইটো প্ৰতিষেধক হিচাপেও কাম কৰিছে। এইটো বহুত গুণেই ভাল। ইয়াৰ উপকাৰী গুণ বহুত আছে। অকল কৰোণা ভাইৰাছ বুলিয়ে নহয়, ইয়াক যিকোনো বেমাৰ ইয়াৰ শতগুণৰ অধিকাৰী। হাই প্ৰেছাৰেই হওক, মধুমেহৰ ৰোগৰ কাৰণে, ডায়েবেটিছৰ কাৰণে। ইয়াৰ শিপা, ডালটোৰ ঠাৰিটো বিশেষকৈ ইয়াৰ ঠাৰিটোৰ যিটো ৰস আমি যিটো প্ৰচেছ মই ক'লোঁ, সেই প্ৰচেছত আপোনালোকে পানীত ভিজাই থৈ দিয়ক থেতালি। পিছদিনাখন ৰাতিপুৱা সেইটো পানীটো খালী পেটত খাই দিয়ক।
বহুত কামত আহিব আপোনালোকৰ বিশেষকৈ আপোনালোকৰ এই কৰোণা ভাইৰাছৰ দিনকেইটা যাতে ভালে পাৰ হৈ যায় আৰু মধুমেহ ৰোগীসকলৰ কাৰণেও এইটো বহুত উপকাৰী এই গছটো মই বাৰে দেখাবলৈ বিচাৰি আছোঁ এইটো গছ যদি ক'ৰবাত আছে আপোনালোকে আনক আনি এই ঔষধটো সেৱন কৰক ডেইলি সেৱন কৰকচোন মই কিন্তু ষ্টাৰ্ট কৰি মানে কি আৰু মানে ইয়াক ষ্টাৰ্ট কৰিম বুলিতো ভাবিছিলোঁ তো পাই গ'লোঁ যিহেতু মানে কথাই নাই ইয়াক আমি খাব লাগিব আমি প্ৰত্যেকে চ' ফ্ৰেণ্ডছ অকণমান আপোনালোকক কিবা ঔষধি গছৰ কথা ক'লোঁ যিখিনি পাৰিছোঁ কৈছোঁ আৰু এতিয়া মই কাটিম সেইটো কি কৈছে এইটো আমাৰ এই দৰিয়লৈ গৈছে এইটো বোলে এই খেলেগুটো তাই এই খেলেগুটোৰ দ্বাৰা তাই কি কৰিব এইটো কিণ্ডাৰজয়ত যিটো মানে গুটি পোৱা যায় সেইটো মানে ক্ৰিমি সেইটো বনাব তাই বোলে তাই বুজিয়ে পোৱা নাই এইটো কি বস্তু আজি কাটি পেলাই আজি খুৱাওঁ বাৰু ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ ইমানতে সামৰোঁ ন পিছত আকৌ আহি আছোঁ বাই বাই দৰিয়লি বাই বাই কোৱা আৰু এইটো আজি খাব লাগিব তুমি বাই বাই কোৱাচোন ফ্ৰেণ্ডছক বাই বাই ঠিক আছে ফ্ৰেণ্ডছ আকৌ লগ পাম